আজি ওলাইছোঁ শিৱথানলৈ যাবলৈ, যিহেতু এখন শৰাই দিম বুলি ভাবিলোঁ আপোনালোককো দেখাওঁ কি কিনো ল'লোঁ শৰাইত দিবলৈ। ইয়াত নাৰিকল, আঙুৰ, ডালিম, তাৰপৰা এয়া কল, তামোল পাণ, নিমখ আৰু এয়া প্ৰসাদ। এয়া সকলোবোৰ লৈ আমি আহি পালোঁহি শিৱথান, আৰু শিৱথান আহিয়ে মই গোটেই শিৱথানখন ধুনীয়াকৈ মচি ল'লোঁ। তাৰপৰা এয়া চাকি বন্তি উলিয়ালোঁ, আৰু মায়েও এইখিনিতে প্ৰসাদখিনি থৈ দিছে। যিহেতু শাওণ মাহ চলি আছিলে, শাওণ মাহৰ আজি শেষৰটো দিন, আৰু ময়ো শাওণ মাহটো মানি আছিলোঁ। মানি থকাৰ বাবে আজি শেষৰটো দিন বাবে চাকি আৰু শৰাই এখন দিম বুলি আগবঢ়াই থৈছিলোঁ। আজি সেইবাবে দিবলৈ আহিলোঁ। শিৱবাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিলোঁ, যাতে শিৱবাৰে আমাৰ ঘৰখনক মোক সকলোকে সুস্থভাৱে ৰাখে, আৰু মোৰ পঢ়া শুনাও যাতে শিৱবাৰে চকু মেলি চায়, আৰু ময়ো যাতে মাহঁতক সুখ দিব পাৰোঁ। আৰু এয়া মায়ে প্ৰসাদো আয়োজন কৰিলে সকলোকে দিবলৈ, আৰু এয়া ভাইটি আৰু মই সকলোকে দিব